हेलो एवरीवन কি খবৰ সকলোৰে আৰু আজি আমি গৈ আছো মালিনী থানলৈ বুলি হয়তো মালিনী থানৰ কথা সকলোৱে নকলেও জানে গটিকে তালৈকে ওলালো আৰু ৰাস্তাতে তামুল এখন খাই ললো তাৰ পিছত ৰাস্তাত যিহেতুকে যাওঁতে পদুমনি থান পাই যাওঁ গটিকে তাত এপাক সোমাই সেৱা এভাগ কৰি হেয়া আমি আহি সোৱণশিৰি নদী পালোহি খুব ভাল লাগে এই ঠাইখিনি আৰু ভাবিলো লখিমপুৰত থাকোতে এফালৰ মানে আপাৰ আসামৰ ঠাইখিনি ফুৰি লওঁ যিমানখিনি পাৰো আৰু ফাইনালি আমি পাই গলোহি মালিনী থান আৰু এই ঠাইখিনি সঁচাকৈ বহুত বেছি ভাল লাগে আৰু এয়া আহি পাই গলোহি আমি মালিনী থান তেয়া পাৰ্কিং কৰি তাৰ পিছত সোমাম আৰু আমি তেল চাকি এনেদৰে লৈ আহিছিলো ৰাস্তাৰ পৰা গটিকে প্ৰথমে কাউণ্টাৰত যিহেতুকে টিকেট কৰিব লাগে টিকেট সিস্টেম আছে গটিকে টিকেট কৰি ললো তাৰ পিছত আপোনালোকক এয়া দেখাই থাকিম আপোনালোকে চাই থাকিব মালিনী থানৰ পৰিৱেশ বাহিৰত কিন্তু যিমান গৰম এই মন্দিৰৰ ভিতৰ ভাগত সিমানেই ঠাণ্ডা মানে আহিবলৈ মন যোৱা নাছিলে ইমানেই ধুনীয়া আৰু এয়া মালিনী থানৰ পৰিৱেশ বহুত বেছি ভাল লাগিল আহি গতিকে আশা ৰাখিছোঁ আপোনালোকে মোৰ শৰ্ট ভিডিঅ'টো চাই ভাল পালে আজিলৈ আহিব বাই বাই বহুত দিনৰ মূৰত মই এনেকুৱা ভিডিঅ' এটা বনালোঁ আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় ভাল পালে চাই